সমষ্টি নাজিৰাতে বিধায়ক দেৱব্ৰত শইকীয়াৰ পুতলিকা দাহ। দেৱব্ৰত শইকীয়াই আহোমক অপমান কৰি বক্তব্য দাঙি ধৰাৰ প্ৰতিবাদত আটাচুৰ প্ৰতিবাদী কাৰ্যসূচী। টাই আহোমৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত আঞ্চলিকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ। আজি নিজ সমষ্টি নাজিৰাতে বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ পুতলিকা দাহ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নাজিৰা মহকুমা সমিতিয়ে। কালি বিধায়ক তথা অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আহোম জনগোষ্ঠীয় লোকে লুঙি পিন্ধা বিষয়ক লৈ জনগোষ্ঠীটোক অপমান কৰাৰ অভিযোগ তুলি আটাচুৱে বিধায়ক দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে আহোম জনগোষ্ঠীয় লোকৰ ওচৰত ক্ষমা নিবিচৰা পৰ্যন্ত প্ৰতিখন আঞ্চলিকে আটাচুৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে। হয়, যোৱাকালি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই লুঙি সম্পৰ্কত যি আহোমক অপমানজনক মন্তব্য কৰিলে, আমাৰ যি থানৈখনক মিয়াৰ লুঙিৰ লগত তেওঁ তুলনা কৰিলে, সেই তুলনাত আজি আমি তেওঁ প্ৰতিকৃতি দাহ কৰিছোঁ। তেওঁ অতি সোনকালে এই বিষয়ত ক্ষমা খুজিবলৈ আমি দাবী জনাইছোঁ, অন্যথা আমি তেওঁৰ বিৰুদ্ধে অতি জংগী আন্দোলন গঢ়ি তুলিম। হয়, আমি আজি সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ নাজিৰা মহকুমা সমিতি এইফালৰ পৰা আমি দেৱব্ৰত শইকীয়া দেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰি কাৰ্যসূচী আমি হাতত লৈছোঁ। তেওঁ কালি যিটো মন্তব্য কৰিলে, লুঙি পিন্ধা যিটো মন্তব্য কৰিলে, তেওঁ আচলতে তেওঁ জানে নে নাজানে যে আহোমসকলে লুঙি পিন্ধিছিল নে তেওঁলোকে থানৈ পিন্ধিছিল। চ' তেওঁক লৈ আমি আজি বিৰোধ প্ৰকাশ কৰিছোঁ। আমি টাই আহোম ছাত্ৰ সন্থাৰ মজিয়াৰ ফালৰ পৰা আমি এটা কথা তেওঁক আমি সকীয়াই দিব বিচাৰিছোঁ। আমাৰ যিমানকেইখন আমাৰ আঞ্চলিক আছে, আঞ্চলিকে আমি দেৱব্ৰত শইকীয়াদেৱৰ আমি প্ৰতিমূৰ্তি দাহ কৰিবলৈ আমি ইতিমধ্যে আমি কাৰ্যসূচী আমি হাতত লৈছোঁ। আৰু অনতিপলমে তেওঁ যদি 24 ঘণ্টাৰ ভিতৰত তেওঁ যদি আমাৰ আহোম মানুহখিনিৰ আগত যদি তেওঁ যদি ক্ষমা নোখোজে, আমি ইয়াত থাকি আমি জংগী কাৰ্যসূচী আমি হাতত ল'বলৈ আমি বাধ্য হ'ম।